মই ঘৰুৱা কাম বন কৰিও তাৰ মাজতো এইটো ব্যৱসায় কৰি পিতে এতিয়া মই বহুতখিনি স্বাৱলম্বিতা হৈছো আৰু যদি কোনোবাই কৰো বুলি ভাবে তেনেহলে পাৰিব নিশ্চয় পাৰিব হয় নমস্কাৰ মই অখিম বৰা আপোনালোকে যে দেখিছে মোৰ লগত এই মহিলাগৰাকী তেখেতে নিজৰ ঘৰতে এই মেচিনটোৰ দ্বাৰা স্যান্ডেল প্ৰস্তুত কৰে এয়া দেখিছে আপোনালোকে তেওঁলোকে এনে ধৰণৰ স্যান্ডেল প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে খুব সুন্দৰকৈ তেখেত স্বাৱলম্বী হৈছে আৰু আপোনালোকে দেখিছে এই মহিলাগৰাকীয়ে নিজৰ ঘৰতে কিদৰে স্যান্ডেল প্ৰস্তুত কৰিছে আপোনালোকে সব তেখেতে কিদৰে স্যান্ডেল নিজৰ ঘৰতে প্ৰস্তুত কৰে অকনমান দেখুৱাৰ চেষ্টা কৰিম এতিয়া এইখিনিক আপোনাৰ কি বুলি কয় ৰ মেটেৰিয়েলছ ন এটো হয় ৰ মেটেৰিয়েলছ এটো আপোনাৰ শেপটো দিলে হয় স্যান্ডেল জোৰৰ যেটো শেপ হে শেপটো দিছে এয়া হয়তো 9 নম্বৰ তেনে ধৰণে তেখেতে শেপটো প্ৰথম দি লৈছে আৰু এই সমূহ বস্তু আছে এই বস্তুটোৰ দ্বাৰা এটো কি বুলি কয় বেটো ডাই এটোৰ দ্বাৰাই 6 7 5 4 তেনে ধৰণে স্যান্ডেলটোৰ সাইজৰ শেপ দিয়া হয় এয়া দেখিলে আপোনালোকে এইদৰে এয়া 9 নম্বৰ এজোৰ স্যান্ডেলৰ শেপ দিলে তেওঁলোকে আৰু এতিয়া দিব সাইড ফিনিশিং আৰু এই মেচিনটোৰ দ্বাৰা দিয়া হয় সাইড ফিনিশিং এয়া আপোনালোকে দেখিছে তেখেতে স্যান্ডেলজোৰৰ সাইড ফিনিশিং দি আছে এই মেচিনটোৰ দ্বাৰা আৰু এয়া আপোনালোকে দেখিলে তেখেতে এই যি 9 নম্বৰৰ স্যান্ডেলজোৰৰ শেপ দিলে আৰু তাৰ পিছত কৰিলে সাইড ফিনিশিং দিলে আৰু ইয়াৰ পিছত ইয়াত ফিটা লগাবৰ বাবে তেওঁলোকে ড্ৰিল কৰিব যিকিটা হোল কৰিব লাগে হেকিটা কৰিব তাৰ পাছত তেওঁলোকে লগাব ফিটা এয়া দেখিছে তেখেতে ফিটা লগাবৰ বাবে এয়া ড্ৰিল কৰিছে যিকিটা হোল হেকিটা তেখেতে কৰিছে আৰু এয়া যে আপোনালোকে মোৰ হাতত দেখিছে এয়া হৈ গল সিলিকন স্যান্ডেলৰ ফিটা লগাওতে এই বস্তুটো ইউজ কৰে ইয়াৰ পাছত তেখেতে স্যান্ডেলৰ ফিটাজোৰ ধুনিয়াকৈ লগাই দিব এয়া হৈ গল স্যান্ডেল ৰেডি এতিয়া এই স্যান্ডেলজোৰ বজাৰলৈ যাবলৈ ৰেডি অকল এপাত ইয়াৰ দেখুৱা হৈছে আপোনালোকক আৰু এনেদৰে এই সমূহ স্যান্ডেল তেওঁলোকে প্ৰস্তুত কৰিছে আৰু নিজৰ এখন বজাৰ দখল কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আপোনালোকক যদি এনে ধৰণৰ মেচিন লাগে স্যান্ডেল প্ৰস্তুতকৰণৰ মেচিন লাগে তেন্তে আমাৰ যোগাযোগ নম্বৰ ভিডিঅ'ত ডিসপ্লে কৰি দিম আপোনালোকে যোগাযোগ কৰিব আপোনালোকে প্ৰয়োজন হলে আমাৰ জৰিয়তে এনে ধৰণৰ মেচিন আপোনালোকে ল'ব পাৰিব ইয়া দেখিছে বিভিন্ন ধৰণৰ স্যান্ডেল তেওঁলোকে প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে এখন খুব সুন্দৰ বজাৰ দখল কৰিবলৈ তেওঁলোক সক্ষম হৈছে খুব কম টকাৰ এটা ব্যৱসায় আৰু তেওঁলোকে নিজৰ ঘৰতে ঘৰুৱা কাম কাজৰ মাজতে তেওঁলোকে খুব সুন্দৰকৈ স্বাৱলম্বী হৈছে সেইবাবে আজি এই ভিডিঅ'টো বনালো আপোনালোকক যদি এনে ধৰণৰ মেচিন প্ৰয়োজন হয় তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে